ডটকমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ময়ূৰী বৰুৱাই আজি নতুন এগৰাকী অতিথিৰ সৈতে উপস্থিত হৈছোঁহি আপোনালোকৰ মাজত। ভিডিঅ'টি চোৱাৰ কাৰণে অশেষ ধন্যবাদ প্ৰথমেই জ্ঞাপন কৰি লৈছোঁ। ভিডিঅ'টি শেষলৈকে চাব। আৰু আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ সকলোৰে চিনাকি অভিনেত্ৰী, ৰিলছ বনাই খুব ভাল পোৱা ছোৱালীগৰাকী কৰিশ্মা হাজৰিকা। নমস্কাৰ, স্বাগতম জনাইছোঁ কৰিশ্মা। থ্যাংক ইউ সো মাচ। ৰিলছ বনাই খুব ভাল পোৱা, ফেচবুক ইনষ্টাত কৰিশ্মাৰ মানে খুলিলেই কৰিশ্মাৰ ৰিল ওলায়। কৰিশ্মা হাজৰিকাই নিজকে কি বুলি ভাবা? তোমাৰ মতে কৰিশ্মা হাজৰিকা কোন? ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰোঁ যে আই এম ভেৰি চিম্পল, বহুত চিম্পল হয়। এণ্ড মই নিজৰ কামত বহুত মানে বিজি থাকি ভাল পাওঁ, নিজৰ কাম কৰি ভাল পাওঁ। আৰু মই কেতিয়াও যোনটো বস্তু নহওক কিয় আই অলৱেজ ট্ৰাই মাই বেষ্ট। মই তাতে আৰু শিকি খুব ভাল পাওঁ। মই যি বস্তুৱে নহওক মই শিকি খুব ভাল পাওঁ। চ' সেইটোৱে কৰিশ্মা। কৰিশ্মাই শিকি খুব ভাল পায় বুলি কৈছে। কি বস্তু বেছিকৈ শিকি ভাল পায়? চব বস্তুতে। এতিয়া মই যদি এক্টিঙত যাওঁ, এক্টিঙো শিকি ভাল পাওঁ। দেন মডেলিং হয়, দেন মডেলিঙো শিকি ভাল পাওঁ মই। মটিভেশ্যনেল মন্ত্ৰটো কি? মটিভেশ্যন চবৰে বেলেগ বেলেগ থাকে, বাট ফৰ মি চেল্ফ মটিভেশ্যন হয়। বিকজ মই এইটো কাম যদি কৰোঁ, ইফ আই এম ছাকচেছ হ'ব ফেইলিয়াৰ যদিও যদি মই সেইটো কৰি কামটো ভাল লাগিছে, দেট অবভিয়াছলি মই নিজকে মটিভেট হৈ যাওঁ। য়েছ, মই এইটো কামটো কৰি ভাল লাগিছে। কোনো কাকো ফ'ল' কৰিব নালাগে, বিকজ চব ডিফাৰেণ্ট পাৰ্চন হয়। চ' নিজে যোনটোত আমি হেপ্পী হওঁ সেইটোৱে এটা মটিভেশ্যন হয় নিজৰ কাৰণে, চেল্ফ মটিভেশ্যন। চ' আই থট ডেট চবেই নিজকে মটিভেট কৰিব লাগে নিজে কিন্তু নট দ্য বেড সেইবোৰ ভালকে, যাতে এইটো কাম কৰিলে যাতে মোৰ পৰা আৰু এটা ইনস্পিৰেশ্যন পাওক, মোৰ পৰা আৰু এটা শিকিব পাৰে, সেইটোকে মই ভাবোঁ চেল্ফ মটিভেশ্যন। একচুৱেলি আমি সঁচাকৈ মটিভেশ্যনৰ মন্ত্ৰটো শুনি ভাল লাগিছে। আপোনালোকেও কেনে পাইছে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু কৰিশ্মাৰ লগত যদি আপোনালোকে ডিৰেক্টলি কথা পাতিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কুৱেশ্যনবোৰ লিখিব। আমি নেক্সট আকৌ যেতিয়া কৰিশ্মাক লগ পাম তেতিয়াহ'লে সেই প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আমি পিছৰ প্ৰশ্নটো সুধিব বিচাৰোঁ যে বেষ্ট হলিডে এক্সপিৰিয়েঞ্চ। মোৰ এনেকুৱা একো এক্সপিৰিয়েঞ্চ নাই, বিকজ মই বহুত হোম চিক হয়। আই লাভ টু ষ্টে এট হোম। মই খুব ভাল পাওঁ ঘৰত থাকি। আমি যেতিয়া ৰিল বনোৱা দেখোঁ, সেই ৰিল য'ত বনোৱা হয় সেইটোতো ষ্টুডিঅ' নহয়, নিজৰ ঘৰ নেকি? মানে মই যেতিয়া শ্বুটছবিলাকত যাওঁ, দিল্লী যাওঁ, কেতিয়াবা য'ত হয় মোৰ প্ৰগ্ৰেমবিলাক, মইতো এনেই যেতিয়া ফ্ৰী টাইম পাওঁ তাতে মই ডান্স কৰি দিওঁ। বিকজ এই ফ্ৰী টাইমটো মই ভাবোঁ যে এটা টাইম ৱেষ্ট কৰিব নালাগে আমি কেতিয়াও। সেই টাইমটোতো যদি আমি নিজকে ভালকৈ ৰাখিব পাৰোঁ, মই সদায় হেপ্পী। আই এম হেপ্পী গাৰ্ল পুৰা। মই কেতিয়াও সেনেকুৱা মই টাইম অলপো ৱেষ্ট নকৰোঁ। সেইটো টাইমতো যদি মই নাচোঁ, অবভিয়াছলি সেইটো এটা ভাল। চ' মই ভাবোঁ যে মই য'ত যাওঁ সেনেকুৱা, আৰু কেতিয়াবা ভেকেশ্যনো যাওঁ ভণ্টিৰ লগত কেতিয়াবা। তাই মোক বনাই দিয়ে, মই তাইক কৰি দিওঁ ৰিলছ, সেইটো এটা। বাট য়েছ, মই য'ত যাওঁ মই ৰিলছ কৰোঁ আৰু ভাবোঁ যে কেতিয়া টাইমটো ৱেষ্ট কৰিব নালাগে। চ' মই ৰিলছ য'ত পাওঁ কৰোঁ। এনেকুৱা নহয় ৰাস্তাই চাস্তাই, নট দেট, বাট যিমানখিনি পাৰোঁ কৰিছোঁ আৰু। আটাইতকৈ ভাল লগা ৰিলটো কোনটো আৰু চবতকৈ বেছি ভিউ কোনটো ৰিলত আহিছে? মোৰ ভিউজ এতিয়া কেনেকৈ কম, চবটো আহে নো ডাউট, আহে, কিন্তু মেক্সিমাম ভিউ কিমান হয়? যায় 70,000-80,000 মান গৈছে। নাই 1 lakhছো গৈছে। ভিউজ বহুত যায় বাৰু, সেইটো একো নাই। চব হেপ্পী, চবেই চাইছে। কেতিয়াবা নিগেটিভ কমেণ্ট আহে নেকি? নেগেটিভ চবতে থাকে। চ' ভাল কৰিলেও নেগেটিভেই ক'ব, বেয়া কৰিলেও নেগেটিভেই ক'ব। চ' যোনটো নেগেটিভ কয় আমি সেইটো পজিটিভ হিচাপত ল'ব লাগিব, মই ভাবোঁ। বিকজ ক'ব একো নাই, কিন্তু চেল্ফ ছেটিছফেকশ্যনটো মেইন। সেইকাৰণে মই ভাবোঁ একো নহয়, আমি হেপ্পী যদি আৰু সিহঁতে কি আৰু, মই বুলি নহয় চবেই পায় সেইটো নেগেটিভটো। চ' এজ এ পজিটিভ বুলি মই কমপ্লিমেণ্ট লৈ লওঁ। চ' সেইকাৰণে মোৰ একো বেয়া নালাগে। কেতিয়াবা ট্ৰল খাই পাইছানে? য়েছ, মোৰ এটা গানত ট্ৰল খাইছিলোঁ। কোনটো গানত? ভিগু কাশ্যপৰ লগত নাচ বেবী নাচ বুলি। সেইটোতে খালি গানটো বুলি ক'বাৰ কিবা ওলাইছে, একো নাই, ইটছ অ'কে। সেইটোত মই ট্ৰল, মই বুলি নহয়, ভিগুদাও খাইছে ন' ডাউট। চ' খালি সেইটোৱে আৰু, বেয়াকৈ কোনো একো কোৱা নাই, খালি কৈছে ভালো হৈছে বুলি কৈছে। চবেইতো বেয়া নকওঁ আৰু। চ' আই এম হেপ্পী, একো নাই, মই বেয়া নাপাওঁ। গতিকে ট্ৰল খোৱাক লৈ তোমাৰ নিশ্চয় মানে মোৰ একো বেয়া লাগে। ভাল পাইছা? মই ভাল পাইছোঁ, বিকজ একো নাই, চবেই দেখিছে গানটো, যোনে ভাল পাইছে আঁকোৱাই দিছে। আৰু এটাই ক'ম, আজি আমি মানুহৰ কাৰণে আমি ফেমাছ হৈ আছোঁ।
চ' মানুহে বেয়াটো পইণ্ট আউট কৰিবই, ভালটোও কৰিব। চ' আমি ভালটো চাবলৈও বেয়াটো নেক্সট টাইম যাতে আমি নকৰোঁ এই কামটো। চ' ইটছ অ'কে। মই থেংক ইউ কওঁ মানুহৰ কাৰণে, মই আজি পাব্লিকৰ কাৰণে মই ইমানখিনি আহি পাইছোঁ। ত' থেংক ইউ ছ' মাছ। গতিকে সঁচাকৈ খুব ভাল লগা কথা, এনেকৈ চেল্ফ মটিভেটেড হোৱাটো আটাইতকৈ ডাঙৰ কথা। নহ'লে কিছুমানে নিগেটিভ কিবা এটা কথা শুনি যোৱাৰ লগে লগে আমাৰ মনটো কেতিয়াবা বেয়া লাগি যায়। হয়, কেতিয়াবা ফ্ৰেণ্ডছবিলাক আঁতৰি যায়, কেতিয়াবা লাইফত ডাউনফল আহে, কেতিয়াবা তেনেকুৱা হৈ যায় লাইফত। তেনেকুৱা কেতিয়াবা ফিল কৰিছানে? লাইফত কেতিয়াবা ভাঙি পৰিছানে? মই কেতিয়াও ভাঙা নাই, বিকজ মোৰ কোনো ফ্ৰেণ্ড নাই ফাৰ্ষ্ট থিং। আই ডোণ্ট হেভ এনি ফ্ৰেণ্ডছ। এটাই মোৰ দুজনী হয়, মোৰ বা আৰু ভণ্টি আছে। মোৰ মা পাপা সেইকেইটাই মোৰ ফ্ৰেণ্ডছ। মই য'ত যাওঁ মোৰ মা যায়, পাপা যায়। মই জাজমেণ্ট কৰি থাকিলেও মা বহি থাকে। আমি দেখো প্ৰায় দেউতাই তোমাক থ'বলৈ যায়, চবেই কৈ কি পাপা আহিল আৰু মোক সেইটো কয়। চ' মোৰ একো দুখ নাই। আৰু যোনটো মই ফ্ৰেণ্ড আছে এনেই হালো হাই ফোনতে, কিন্তু কেতিয়াও মানে এনেকৈ পাৰ্চনেলি লগো নকৰোঁ একো। চ' মোৰ বা ভণ্টি মোৰ বেষ্ট ফ্ৰেণ্ড, সেইকাৰণে ক'তো দুখ নাই মোৰ। আই এম হেপী। তোমাৰ দৰে সুখী সকলোৱে হওক। ময়ো আজিৰ পৰা অলপ সুখী হ'বলৈ চেষ্টা কৰিম। মাজে মাজে দুখী হৈ যাওঁ, কিন্তু কৰিশ্মাৰ কথাখিনি শুনি মই নিজে আচলতে ইনস্পায়াৰ হৈছোঁ। আজিৰ পৰা ময়ো কৰিশ্মাৰ নিচিনাকৈ অলপ সুখী হৈ থাকিবলৈ চেষ্টা কৰিম। যি কি নহওক, কেতিয়াবা লাভ হৈছে, প্ৰেম হৈছে? প্ৰেম হৈছে চবৰে। ফাৰ্ষ্ট লাভটো কেতিয়া হৈছিলে? আই থিংক মই যেতিয়া ডিগ্ৰী কৰি আছিলোঁ, গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। অলপ ডাঙৰতে। সৰুৰ পৰা মোৰ কেতিয়াও প্ৰেম হোৱা নাই, গ্ৰেজুৱেশ্যন কৰি থাকোঁতে হ'ল। চ' কিছুমান ক্ষেত্ৰত নহ'ব পাৰে। চ' সেইটোৱে, ইও ভাল য'ত আছে ভালকৈ থাকোঁ, ময়ো ভালকৈ আছোঁ, আই এম হেপী। আৰু শিকিব পালোঁ যে সি যোৱাৰ পিছতো নাও আই এম ছাকচেছ। চ' ছাকচেছ আছোঁ, একো মোৰ দুখ নাই, একো ক'তো দুখ নাই। আই এম হেপী, লাইক বহুত ভালকৈ। চ' এতিয়া কেৰিয়াৰ ফ'কাছ কৰি আছোঁ, কৰি আছোঁ, সেইটোৱে আৰু। তোমাৰ মতে লাভ আৰু ছেক্সৰ ৰিলেশ্যনটো কেনেকুৱা? যে লাভ আগত হ'লে ছেক্স হয় নে ছেক্স হোৱাৰ পিছতো লাভ হ'ব পাৰে? আজিকালিতো পুৰা উল্টা। আজিকালি টোটেলি উল্টা। বাট ফৰ মি লাভ মানে স্মল থিংছ। যেনেকৈ আমি লগ পালোঁ, লগ পাই ঘৰ গ'লোঁ, এটা চিম্পল টেক্সট এটাও যদি কৰে, ঘৰ পালা, ভাত খাই হৈ যাব, মোৰ কাৰণে সেইটোৱে লাভ লেংগুৱেজ। মোৰ কাৰণে সেইটো, বেলেগৰ কাৰণে নাজানো। এণ্ড আই ডোণ্ট থিংক এবাউট ছেক্স এণ্ড অল। সেইটো কাৰোবাক ভাল পালে এইটো অবভিয়াছলি হৈ যাব পাৰে, এইটো একো বেয়া কথাও নহয়, চবৰে ফিলিংছ থাকে, ন' ডাউট। বাট ফৰ মি স্মল থিংছ যোনে কৰে, স্মল থিংছটোতে মোৰ কাৰণে লাভ হয়। চ' মই সেইটো প্ৰিফাৰ কৰোঁ। কিউট, ইমান সুন্দৰ উত্তৰ পাইছোঁ। সঁচাকৈ বহুত ভাল লাগিছে কৰিশ্মাৰ লগত কথা পাতি। আপোনালোকৰো কেনেকুৱা লাগিছে কথাবোৰ শুনি কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু কেইটামান সৰু সৰু প্ৰশ্ন সুধিব বিচাৰোঁ, এটা শব্দত উত্তৰটো দিব লাগিব। তোমাৰ বেষ্ট ফ্ৰেণ্ড? মাম্মা, পাপা, বা, ভণ্টি, মোৰ ফেমিলি। তোমাৰ মতে ভগৱান ক'ত আছে? আমি ভগৱানক ক'তো দেখা নাই ন। চ' মই ভাবোঁ যদি আমি মানুহ এটাক হেল্প কৰোঁ, সেইটো যদি আমি আশীৰ্বাদটো পাওঁ, মানুহে ভগৱান মোৰ কাৰণে। আমি কাৰণ দেখা নাই ন, মানুহ মোৰ কাৰণে ভগৱান। এটাত যদি আমি হেপ্পী ৰাখিছোঁ, এটা যোনটো হেপ্পীটো যদি আমাক হাঁহি কেনে কৈছে, তোমাৰ এনেকুৱা, সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ হয়। চ' মই ভাবোঁ যে সেইটোতকৈ ব্লেছিংছ নাই। মানুহক হেল্প কৰিব লাগে, আৰু যিমান পাৰে মানুহক ভালকৈ মানে, আৰু কেতিয়াও মানে বেয়াকৈ ট্ৰিট কৰিব নালাগে। আমি আজি কি পিন্ধি আছোঁ, কি এচিভমেণ্ট পাইছোঁ, কি নাম আছে আমাৰ, সেইটো কোনো নাচায়। কিন্তু আমি যেনেকৈ ট্ৰিট কৰোঁ সেই মানুহটোক, সেই মানুহটো মনত ৰাখিব, তাই মোক হেল্প কৰিছিলে এটা লাইফত। চ' সেইটো মই ভাবোঁ এতিয়াও নেম ফেম এচিভমেণ্ট অহা যোৱা হৈ থাকিব, বাট মানুহক যোনটো আমি ট্ৰিট কৰোঁ, সেই ট্ৰিটটো বহুত ইম্পৰ্টেণ্ট হয়। চ' এভৰি ওৱান ইকুৱেল হয়। চ' মই ভাবোঁ যে য়েছ, আমি ভালকৈ ট্ৰিট কৰিব লাগে, সেইটো এটা লিগেচি থাকি যায়। ফেভৰেট ডেষ্টিনেশ্যন? ইউৰোপ। যোৱাটো নাই? যোৱা নাই, য়েছ, যাবলৈ মানে একদম ড্ৰিম প্লেচ। এটা শব্দত যদি ক'বলৈ কওঁ, তোমাৰ মতে জুবিন গাৰ্গ? চবৰে ফেভৰেট হয়। চ' নো ৱৰ্ডছ, লাইক কি ক'ম, ফেভৰেট আৰু ছিংগাৰ, এজ এ ছিংগাৰ। দীপিকা পাডুকন? দীপিকা পাডুকন ইমান কি ক'ম আৰু, ষ্টাইলিছ হয়, প্লাছ লাইক so smart and
I love her dressing sense. মানে She's, dressing yeah, sense- dressing sense to তাই যেটা এয়ারপোর্টে যোগাল জজ I love like मैं ताई कुछ follow करूँ dressing sense to yeah and acting उसके बाद acting है the dress মানে to- প্ৰথমে এটা শব্দ বুলি yeah, ক'লে তাই dress, ড্ৰেছিং yeah, I love good dressing sense হিমন্ত বিশ্ব চবৰে মামা হয় everyone's favorite মামা নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী কেতিয়াবা যদি তুমি নৰেন্দ্ৰ মোদীৰ আসনত বহিবলৈ পোৱা মানে এদিনৰ কাৰণে যদি তুমি PM হৈ যোৱা কি চেঞ্জ কৰিবা obviously মই এইটো selfish মোৰ কামে কৰিম ফাৰ্ষ্ট because মই একো world change কৰিব নোৱাৰো এদিনত একো change নহয় so মোৰ যোনটো কাম আছে সেইদিনে মই এইটো কামটো কৰি লওঁ মোৰ যোনটো আছে কি কাম আছে যি কাম মানে যেনেকা হওক এক্টিং হওক বা মডেলিং হওক মই সেই কামটো মই কৰি লওঁ no doubt আৰু নেক্সট তাৰপিছত কোন আহিব আৰু খালি মোৰ ফাৰ্ষ্ট এইটো চেলফিছ দেই কথাটো বিকজ এদিনত কোনো চেঞ্জ কৰিব নোৱাৰে আকৌ মই আজি চেঞ্জ কৰিম কালি আকৌ মোদী আহি চেমেই কৰি দিব চ' মোৰ প্ৰফিটটোৱে কৰিম ন সেইকাৰণে এদিনৰ কাৰণে যদি তুমি চান্স পোৱা নিজৰ কামেই কৰিম সঁচাকৈ খুব ভাল লাগিলে আচলতে কৰিশ্মাক লগ পাই আৰু বহুতো নজনা কথা জানিলোঁ আৰু বহুত কিবা কিবি কুৱেশ্যনছ আছিলে মোৰ লগত কৰিশ্মাক সুধিবলগীয়া জানিবলগীয়া সেইখিনিও জানিব পাৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব আৰু কৰিশ্মা শেহতীয়াকৈ মই জানিব বিচাৰোঁ যে এতিয়া তুমি কিহত ব্যস্ত হৈ আছা বা ফিউচাৰ প্লেনিং কি যদি আমাৰ দৰ্শকৰ কাৰণে অকণমান কৈ দিয়ে ভাল লাগিব ফিউচাৰ প্লেনিং মই এতিয়ালৈকে একো ভবা নাই বাট য়েছ মই জাজমেণ্ট কৰি আছোঁ মডেলিঙৰ সেইটো মোৰ সদায় থাকে চ' মই এটাই ক'ব বিচাৰোঁ যে যোনে এক্টিং হওক মডেলিং হওক যি কৰি আছে যাৰ যি টেলেণ্ট আছে দে শ্বুড লাইক ওলাই আহিব লাগে ওলাই আহি কাম নিজৰ কৰক আৰু কেতিয়াও 1 ছেকেণ্ডো মানে টাইম ৱেষ্ট কৰিব নালাগে টাইমটো বহুত ইম্পৰ্টেণ্ট লাইফ বহুতে এনেই ৱেষ্ট কৰে চ' মই বিচাৰোঁ যে অলপ কিবা থাকিলেও ডান্স হওক যি হওক এণ্ড আৰু এটা যে সদায় হেপ্পী থাকিব লাগে হেপ্পী ইজ দ্য লাইক মন্ত্ৰা হয় মই যেনেকৈ সদায় হেপ্পী থাকোঁ মই ভাল পাওঁ তেনেকুৱা আৰু যোনটো ভাল পায় সেইটো কাম কৰিবই লাগে চ' পেৰেণ্টছবিলাককো ক'ম ছাপৰ্ট কৰক আপোনালোকক বাচ্চাবিলাকক চ' মই সেইটো বিচাৰোঁ বিকজ উইদাউট পেৰেণ্টছ ছাপৰ্ট যদি নহয় একো কামত ছাকচেছ নহয় লাইফত ক'তো মই যদি কৰিব বিচাৰোঁ কেতিয়াও মই ছাকচেছ হ'ব নোৱাৰোঁ চ' মোৰ মা পাপাকো থেংক ইউ ক'ম বিকজ মোৰ মা পাপাৰ কাৰণে আজি মই ইমানখিনি আহিছোঁ বহুত ছাপৰ্টিভ হয় বহুত কষ্ট কৰিছে মোৰ লগত চ' আপোনালোকেও যাতে এনেকৈ ছোৱালী কষ্ট কৰাটো আপোনালোকে ছাপৰ্ট কৰক মই সেইটোৱে বিচাৰোঁ থেংক ইউ ছ' মাছ আজি আমি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ম আৰু তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ লগ পাম আকৌ নতুন অতিথিৰ সৈতে আপোনালোকৰ মাজলৈ মই আহিম তেতিয়ালৈকে ধন্যবাদ